আমাৰ ককাৰ বছৰেকীয়া তিথি, সেইকাৰণে আমি আজি আমি বছৰেকীয়া তিথি আমি প্ৰথমতে ভকতৰ ভৰি ধোৱা নিয়ম পালন কৰি আছোঁ আৰু তেনেদৰে আজি ভৰি ধুৱাই আছোঁ, আপোনালোকে চাওক। তাৰপিছতে আমি শৰাইৰ কাৰণে মিঠৈ বাতিবৰ কাৰণে আমাৰ গাঁৱৰে বৰ্তা এজনক দায়িত্ব দিয়া আছিল আৰু তেখেতলোকে নিজৰ নিজৰ কৰ্ম কৰি গৈ আছে। প্ৰথমতে গুৰ সৰু সৰু মিহি কৰি পিনি পিঠাগুড়িৰ লগত সানিছে আৰু এইপিনে আমাৰ বৰ্তাই কুঁহিয়াৰ কাটি আছে আৰু কাষতে শৰাইৰ কাৰণে যি তামোল পাণ কল কুঁহিয়াৰ পৰা সকলোবোৰ প্ৰয়োজন মিঠৈলৈকে সকলো প্ৰস্তুত কৰি লৈছে আৰু এইপিনে আপোনালোকে চাওক ফল মূল বস্তু সকলোৱে আপোনাৰ আমাৰ তাইৰে হয়, তেখেতলৈ কল কাটি আছে। চাওক কি সুন্দৰকে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক এটা সুন্দৰ পৰিৱেশ। ককাৰ বছৰেকীয়া তিথি আজিৰ তাৰিখত হৈছে আৰু এইপিনে শৰাই সজাইছে। শৰাই সজোৱাৰ যি প্ৰণালী অতিকৈ সুন্দৰ আমি অনুভৱ কৰিছোঁ। চাৰিওফালে ফলবোৰ কেনেকৈ সজাইছে চাওক আৰু ভকতসকলে বহি আছে। এখেতলোকে কাপোৰ খুলিবলৈ আৰম্ভ কৰিছে, কাৰণ নামত বহিলে কাপোৰ 3 বস্ত্ৰ পৰিধান কৰিবলৈ কোৱা শুনিছোঁ, সেইকাৰণে তেখেতলোকে কাপোৰ খুলি আছে। আৰু এইপিনে আমাৰ টাউনৰ এজন বয়সস্থ মানুহ তেখেতে এনেকৈ সকামত ঘূৰি ফুৰে, নাম শুনিলে তেখেত গুচি আহে নিজে আৰু একে ভকতসকলে বহি আছে। চাওক এইটো এটা সুন্দৰ পৰিৱেশ। এয়া আমি প্ৰথমতে নামতি পাঠকে আসন গ্ৰহণ কৰিবৰ কাৰণে সেৱা ধৰিছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় ৰাম কৃষ্ণ 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 ৰাম 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 জয় ৰাম 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 ৰাম। প্ৰভু কি জনাব, যেতিয়া ৰামস্তৰ হে পিতৃৰ বাৰ্ষিক তিৰুভাৱ তিথি উপলক্ষে প্ৰভু ভগৱন্তৰ ভাগী নাম স্মৰণ কৰাৰ মানুহেৰে আৰু লগতে মহান গীতা শাস্ত্ৰ শ্ৰৱণ কৰাৰ মানুহেৰে আপোনাৰ ভকত বৈষ্ণৱক একত্ৰিত কৰাই আপোনাভাৱৰ সাক্ষাততে প্ৰভু ভগৱন্তৰ ভাগী অস্থায়ী আসন প্ৰতিষ্ঠা কৰি আসনতে ঐক্য ব্ৰহ্ম স্থাপন কৰা হৈছে। আসনৰ অগ্ৰভাগতে এগছি গুৰুবন্তী কটা তমলপান দক্ষিণা গন্ধ পুষ্প আৰু অৰিহণা অৰ্পণ কৰি সমস্ত সেয়কে প্ৰভু ভগৱন্তৰ শৰণতে শৰণ পবিত্ৰ হৰণ হে কৃষ্ণ প্ৰভু তোমাৰ চৰণত তেওঁৰ গোবিন্দ নাজানো একো উপায় দিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই কৰিতে হৰি যোৱাই লগতে ভাগি আপোনাৰ বিষ্ণু বৈষ্ণৱ ভকত ভগৱন্তৰ মুখ পদ্মতে ৰাম নাম বিষ্ণু বৈষ্ণৱৰ অগ্ৰভাগতা ভাগি বৈকুণ্ঠ সুবৰ্ণময় ভূণালত অৰ্পণ কৰি সমস্ত সেৱকবৃন্দ গোৱাপান অৰ্পণ কৰি প্ৰভু ভগৱন্তৰ চৰণ শৰণা হৈ সেৱা ধৰিছে। লেখি দিয়া পুজিব ৰাংগা চৰণ মুৰাৰী, তোমাক পুজিব দৈৱ নাপাওঁ বিচাৰি, কি আছে কি দি মনে নাপাওঁ গুণি, যি বস্তু দিব লাগে সমস্ত আপুনি। এতে কথা আমি অভাজ নহ'লে প্ৰভু ভগৱন্তৰ ভাল দৈৱ ভাগ গোটাই চপাই দিয়া থোৱা শত সহস্ৰ কোটি অপৰাধ ভঞ্জন কৰিব নিশ্চিত পিনি বৈকুণ্ঠ দৈৱ ভাগ গ্ৰহণ কৰি ল'ব আৰু মৃতকৰ পুত্ৰ বোৱাৰী নাতি যি জয় বংশ পৰিয়াল ককাই ভাই ইষ্টমিত্ৰ সবাও সেয়া মৰি বুলি লৈ প্ৰভু ভগৱন্ত প্ৰসন্ন হৈ সবাৰ প্ৰতি একদম কৃপা